নমস্কাৰ বন্ধু বান্ধৱীসকল ইয়াৰ জব হেল্পাৰলৈ আপোনালোকক স্বাগতম জনাইছো আজি এই ভিডিঅ'টোৰ জৰিয়তে 14 এপ্ৰিলৰ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি আলোচনা কৰিম যিকেইটা এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয় তো আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছবোৰৰ ভিতৰত প্ৰথম ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে হু হেজ লঞ্চড দা ভৰোসা এপ ফৰ ওমেন সেফটি এই কোৱেশ্চনটো সুধিছে যে কোনে ওমেনৰ সেফটি বা মহিলাৰ সুৰক্ষাৰ বাবে ভৰোসা এপটো ৰিসেন্টলি লঞ্চ কৰিছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল অপচন ডি দ্ৰৌপদী মুৰ্মু আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে ৰিসেন্টলি আমাৰ গুৱাহাটী হাইকোৰ্টতে ভৰোসা মোবাইল এপটো লঞ্চ কৰিছে এই ভৰোসা এপটো মহিলাৰ সেফটিৰ প্ৰতি মানে উদ্দেশ্য ৰাখি পেলাই এই এপটো বনোৱা হৈছে এই এপটোৰ জৰিয়তে যদি মানে কোনোবা এজন মহিলা যদি কোনোবা এটা জায়গাত বা বেয়া জায়গাত যদি নিজকে আনসেফটি ফিল কৰে তেনেহলে তেওঁ এই এপটোৰ জৰিয়তে মানে নিজৰ লোকেশন কোন জায়গাত আছে সেই লোকেশন নিজৰ আত্মীয়জনক বা নিজৰ বন্ধু বান্ধৱীক লগে লগে সেন্ড কৰিব পাৰিব উইদাউট ইন্টাৰনেট নোহোৱাকেও তেওঁ নিজৰ লোকেশন তেওঁ নিজৰ কোড আছে বা নিজৰ আত্মীয়জনক বা নিজৰ বন্ধুসকলক যোনসকলক মানে এড কৰি লয় বা যিসকলৰ লগত কানেকচনটো তেওঁ ৰাখে সেই তেওঁলোকৰ লগত তেওঁ কন্টাক্ট কৰিব পাৰিব লগে লগে মানে যেতিয়াই তেওঁ আনসেফটি ফিল কৰে আৰু এই এপটো আমাৰ গুৱাহাটী হাইকোৰ্টতে লঞ্চ কৰাইছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ এইবাৰ 2023 ত 75 ইয়াৰ্স কমপ্লিট হৈছে আৰু এইবাৰ 75 ইয়াৰ্স কমপ্লিট হতে দ্ৰৌপদী মুৰ্মুৱে আমাৰ ইয়াত গুৱাহাটী হাইকোৰ্টতে এই মোবাইল এপটো ভৰোসা মোবাইল এপটো লঞ্চ কৰে আৰু এতিয়া আমাৰ গুৱাহাটী হাইকোৰ্টৰ ৰিসেন্ট চিফ জাস্টিস কোন আমাৰ গুৱাহাটী হাইকোৰ্টৰ এতিয়া ৰিসেন্ট চিফ জাস্টিস হৈছে সন্দীপ মেহতা ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সুধিছে who has become the new chief justice of Tripura High Court in April 2023 এই কোৱেশ্চনটো সুধিছে যে ত্ৰিপুৰা হাইকোৰ্টৰ এটা ৰিসেন্টলি চিফ জাস্টিসজন চেঞ্জ কৰাইছে এতিয়া বৰ্তমান ত্ৰিপুৰা হাইকোৰ্টৰ চিফ জাস্টিস কোন বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল একে সিং ফুল ফৰ্মত আপৰেশ কুমাৰ সিং হৈ গৈছে ত্ৰিপুৰা হাইকোৰ্টৰ এটা ৰিসেন্ট চিফ জাস্টিস আৰু ত্ৰিপুৰা ক্যাপিটেল কি বুলি সুধিলে কি হ'ব ত্ৰিপুৰা ক্যাপিটেল হৈ গ'ল আগৰতলা আমাৰ অসমৰ লগতে লাগি আছে ত্ৰিপুৰাখন ত্ৰিপুৰা ক্যাপিটেল হৈ গ'ল আগৰতলা আৰু এটা ৰিসেন্টলি তাৰ চিফ জাস্টিস চেঞ্জ হয় চিফ জাস্টিস কোন হৈছে একে সিং বা আপৰেশ কুমাৰ সিং ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সুধিছে which state government has launched the sanjeevani project এই কোৱেশ্চনটো সুধিছে যে কোনখন গভৰ্ণমেণ্টে বা কোনখন ষ্টেটৰ গভৰ্ণমেণ্টে ৰিসেন্টলি সঞ্জীৱনী প্ৰজেক্ট লঞ্চ কৰিছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল অপচন ডি হিমাচল প্ৰদেশৰ গভৰ্ণমেণ্টে এতিয়া ৰিসেন্টলি সঞ্জীৱনী প্ৰজেক্টটো লঞ্চ কৰিছে এই সঞ্জীৱনী প্ৰজেক্টৰ সহায়ত হিমাচল প্ৰদেশৰ গভৰ্ণমেণ্টে তাৰ হিমাচল প্ৰদেশৰ যোনখিনি কৃষক আছে বা যোনখিনি পশুপালক আছে তেওঁলোকক মানে সুবিধা প্ৰদান কৰিব তেওঁলোকে কি তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে বা পশুপালনত বা খেতিৰ ক্ষেত্ৰত তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি টেলিকমিউনিকেশনৰ জৰিয়তে তেওঁলোকে জানিব আৰু তেওঁলোকক তাৰ সলিউশনটো দিব আৰু লগতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে তাত ঘৰতে গৈ পেলা যোনজন কৃষকে হওক বা যোনজন পশুপালক হওক তেওঁৰ ঘৰত গৈ পেলা সেই সমস্যাৰ সমাধান দিব কাৰণ হিমাচল প্ৰদেশৰ মেইন ইকোনমি ডিপেন্ড কৰে তেওঁলোকৰ পশুপালন আৰু খেতিৰ ওপৰতে ডিপেন্ড কৰে সেইকাৰণে তাৰ গভৰ্ণমেণ্টে এটো পদক্ষেপ লৈছে যে তাৰ যোনখিনি কৃষক আছে বা যোনখিনি পশুপালক আছে তেওঁলোকক মানে বেছিকৈ সুবিধা প্ৰভাইড কৰা যাতে ইকোনমিটো ভাল হ'ব পাৰে ষ্টেটখনৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সুধিছে who won the world chess ambassador asia and oceania tournament এনো সুধিছে যে কোনে ওয়ার্ল্ড চেস এম্বাসেডৰ এছিয়া এণ্ড ওশেনিয়া টুৰ্নামেন্ট জিকিবলৈ সক্ষম হৈছে বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল অপচন এ ডি গুকেশ আমাৰ ইণ্ডিয়ান গ্ৰ্যান্ড মাষ্টাৰ হয় ইণ্ডিয়ান ইয়ংগেষ্ট গ্ৰ্যান্ড মাষ্টাৰ ডি গুকেশে এতিয়া ৰিসেন্টলি ওয়ার্ল্ড চেস এম্বাসেডৰ এছিয়া এণ্ড ওশেনিয়া ইভেন্টত তাৰ মানে যোনটো টাইটেলটো আছে সেই টাইটেলটো জিকিবলৈ সক্ষম হৈছে তেওঁ মানে উইনাৰ হ'বলৈ সক্ষম হৈছে আৰু আমাৰ কি হয় আমাৰ ইণ্ডিয়ান গ্ৰ্যান্ড মাষ্টাৰ হয় আৰু আমাৰ ইণ্ডিয়াৰ প্ৰথমজন ইণ্ডিয়ান গ্ৰ্যান্ড মাষ্টাৰ কোন হয় সেইটো খুদা দেখা যায় যে আমাৰ ইণ্ডিয়াৰ প্ৰথমজন গ্ৰ্যান্ড মাষ্টাৰ হৈ গ'ল বিশ্বনাথ আনন্দ হৈ গ'ল আমাৰ ইণ্ডিয়াৰ প্ৰথমজন গ্ৰ্যান্ড মাষ্টাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সুধিছে ইন দা ৰিলিজড AI index report what is the rank of India এই কোৱেশ্চনটো সুধিছে যে যি এতিয়া ৰিসেন্টলি AI index ৰিপৰ্টটো ৰিলিজ হৈছে সেই ৰিপৰ্ট অনুসৰি আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল অপচন ডি 5 যি এটা ৰিসেন্টলি AI index ৰিপৰ্ট ওলাইছে মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ক্ষেত্ৰত কিমান মানে আগবাঢ়িছে বা কিমান ইনভেষ্টমেন্ট বাঢ়িছে সেইবোৰৰ প্ৰতি যিটো ৰিপৰ্ট ওলাইছে সেই ৰিপৰ্ট অনুসৰি আমাৰ ইণ্ডিয়া 5 নম্বৰ স্থান পাইছে প্ৰথম হৈছে আমেৰিকা সেকেন্ড চাইনা আৰু থাৰ্ডত আছে ইউকে আছে আৰু 5 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে আমাৰ ইণ্ডিয়াই পাবলৈ সক্ষম হৈছে যি এটা ৰিসেন্টলি AI index ৰিপৰ্ট ওলাইছে
ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনি আছিলে আৰু এনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পাবলৈ লগতে জবৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি আপোনালোকক ফ্ৰীতে ডেইলি নিউজ পেপাৰখিনি দৰকাৰ হৈছে তেনেহ'লে নিউজ পেপাৰখিনি আমি আমাৰ টেলিগ্ৰাম চেনেলত নিউজ পেপাৰখিনি প্ৰভাইড কৰি আছোঁ আপুনি টেলিগ্ৰাম চেনেলত জইন হয় ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম চেনেলত জইন হয় আপুনি নিউজ পেপাৰখিনি কালেক্ট কৰি ল'ব পাৰে ধন্যবাদ